ফালে উতলি আছে দালি আৰু এইফালে মাছ ফ্ৰাই কৰি আছে। হাই এভৰিৱান, মই বিভা শইকীয়াই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান আমাৰো ভাল বুলিয়ে ক'ব পাৰি। আৰু আজি আমাৰ মানে হুঁচৰি আহিব, খেলৰ হুঁচৰি আহিব আৰু আমি মানে ভোজৰ আয়োজন কৰিছোঁ। সেইটো কাৰণে খুব ব্যস্ত হৈ আছোঁ, সন্ধিয়া লগা হৈ আহিছে। আৰু মই ভাবিলোঁ কি হুঁচৰি আহিব যেতিয়া ঘৰৰ কাষৰ মানুহখিনিকো ভোজ খাবলৈ মাতি দিওঁ, সেইটো কাৰণে মই নিমন্ত্ৰণ দি ফুৰিছোঁ। আৰু ইফালে ঘৰত মানে ৰন্ধা কৰা আয়োজন পূৰা চলি আছে। আৰু কিনো ৰান্ধিছে, কেনেকৈ কি হয় সকলোখিনি আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো আগলৈ। এইফালে উতলি আছে দালি আৰু এইফালে মাছ ফ্ৰাই কৰি আছে। এয়া হৈছে মাছৰ মাথা, বিলাহী, আদা নহৰু পেষ্ট, জলকীয়া আৰু এয়া বাৰু এইফালে হ'ব কলডিলৰ জ্বলা ভাজি। এইফালে কাটি আছে আমাৰ ভণ্টিয়ে কলডিল। ধেৰ মানুহ আহি যাব, মই ফেচবুকত দি দিলে তেতিয়া তাৰ পৰা এইফালে আছে জিকা কাটি থোৱা আছে চব্জিলে আৰু মাছ ক'ত উঠি আছে চব। আৰু এইফালে জ্বলা ভাজি বনিব, মাছৰ মাথা আৰু এইফালে পিঁয়াজৰ পেষ্ট, জলকীয়া পেষ্ট, আদা নহৰু পেষ্ট, পিঁয়াজ, বিলাহী আৰু এইফালে দালি, সেইফালে চব্জি। আজি পুৰা নচা কথা আছে। ৰাজীৱ দাই নাচিব, ময়ো নাছিল। এইফালে আমাৰ একেবাৰে ধুনীয়া খানা, যদিও নাচিব, ৰাইজে খানা এটা দিছে আমাৰ এওঁলোকে কিবা এটা মনতে ভাবি আৰু আমি বিহু এইফালে ভাত মানে আৰু এভাগ বনাব লাগিব, চব হৈ গ'ল। এইটো দেখুৱাই দিম, দাঙি দেখো। এয়া ভাতহে, ইয়াত আছে জ্বলা ভাজি, ইয়াত আছে জ্বলা ভাজি, কল পচলা, কলডিল, চব্জি, লেবৰা চব্জি হাবিত সোমাই আছে। মাছৰ জোল, এইফালে মাছৰ জোল, দালি থাকি থোৱা আছে। আৰু এইফালে একদম চাঙৰ ওপৰত উঠি আছে মাছ। এতিয়া আমাৰ হুঁচৰি আহি পাই গ'লহি। ইফালে আমাৰ খানাও বনাই হৈ গ'ল আৰু পদূলি মূৰৰ পৰা আমি ধূপ ধূনা জ্বলাই হুঁচৰি ভাগ আদৰি আনিছোঁ। সেয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু আন্ধাৰ, সেইটো কাৰণে ইমান ভালকৈ দেখা পোৱা নগ'ল।
যে সোনকালে ভাবা নাই কেলে মই এই ঘূৰি ফুৰিবলৈ আছে নহয় ইয়াতে সেক্ৰেটাৰী ডাক্তৰ হয় নি এইফালে আছে আমাৰ দুলাল দা হয় মই আহিছো বিহু বুলি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিব লাগিব গাঁৱে ভূঞে নহ'লেনো চহৰত নাথাকিব নহয় সেইকাৰণে ঘূৰি আছো আৰু সমাজখনত ঘূৰিলে ভাল লাগে বছৰেকৰ বিহু নহ'লে সময় নাপাওঁ আজৰি নাই হয় শিল্পকৰ্মত লাগি থাকোঁতে যায় সময়বোৰ এইফালে ঢোলখিনি ধুনীয়াকৈ থৈছে দেখি ভাল লাগিছে নে আমাৰ ববুল্লাকে খাওক এই আমাৰ ববুল্লা আমাৰ খেলৰ পাঠে এইফালে আছে আমাৰ ভাইটিদা আৰু পোহৰৰ ব্যৱস্থাটো কম হ'ল খোৱা ব্যৱস্থাটো মানে ভিতৰত কৰা হৈছিলে কিন্তু সকলো বাহিৰতে বহিলে সেইকাৰণে পোহৰটো অলপ কম হৈছে বাহিৰতে ভাল হ'ব বুলি ক'লে খানা ধুনীয়া হৈছে ধুনীয়া হৈছে ধুনীয়া হৈছে মানে মাছৰ হেৰিটো খুব ধুনীয়া হৈছে আৰু জ্বলা আৰু বাকী দালি চালি খুব ধুনীয়া হৈছে ভাল হৈছে আৰু এতিয়া সময় ৰাতি কিমান হ'ল তোমাক শুনিছো কিমানটা সময় এতিয়া 11টা বাজিলে আৰু মানে এয়া সকলো ফালে মানুহ খাই বৈ গ'ল আমাৰ এতিয়া এয়া কাম এয়া বাচন সামৰি আছো আমি দুটি পানী ন য়েছ এইফালে চাই দিয়া য়েছ কেনেকুৱা লাগিছে মনটো পুৱাই দিয়া ভাল লাগিছে আৰু সকলো ৰাইজক ধুনীয়াকৈ খুৱাই বোৱাই শুশ্ৰূষা কৰি পঠিয়াব পাৰিলোঁ মনটো খুব ভাল লাগিলে বতৰো মানে খুব ধুনীয়া কৰিলে কালি খুব বৰষুণ আছিলে মনটো একদম খুব ভয় ভয় লাগি আছিলে আৰু হেৰি খাই বৈ মানে এতিয়া খুব ভাগৰ লাগিছে কাম কৰিবলৈ ধৈৰ্য নাই তথাপিতো বাচনবোৰ সামৰি কৰি থ'ব লাগিব ধোৱা মেলাটো কাইলৈ ৰাতিপুৱাই হ'ব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই